নমস্কাৰ পুনৰবাৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ এটা কোমোৰাৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই কেইটুকুৰামান কোমোৰা বাকলি এৰুৱাই লৈছোঁ, আলু এটাও লৈছোঁ বাকলি এৰুৱাই, লগতে দুটা শুকান জলকীয়া। তাৰপিছত কোমোৰা কেইটুকুৰা এনেকৈ ৰুকি লৈছোঁ আৰু আলুখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, আদা অলপমান লৈছোঁ বটি। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাৰ পিছত তাত শুকান জলকীয়া কেইটা দি দিছোঁ। তাৰপিছতে ইয়াতে মই চামুচত লৈছোঁ পাঁচফোৰণ আৰু জিৰা, সেইখিনিও মই তাত দি দিছোঁ। মই কোমোৰা ভাজিখনত পিঁয়াজ নহৰু একো ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ নিৰামিষ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে পিঁয়াজ নহৰু ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মই তেলত যিখিনি আদা বটি থৈছিলোঁ সেই বটি থোৱা আদাখিনিও তাত দি দিছোঁ আৰু তাৰপিছতে মই কোমোৰা যিখিনি ৰুকি থৈছিলোঁ, ৰুকি লোৱা কোমোৰাখিনি তাত দি দিছোঁ, গোটেইখিনি দি দিছোঁ। কোমোৰাখিনি দিয়া হোৱাৰ পিছত মই আলুখিনিও তাতে দি দিছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই দিছোঁ। আৰু লৰাই দিয়া হোৱাৰ পিছত এনেকৈ লৰাই দিছোঁ। তাৰপিছত নিমখ দিব, নিমখ আপোনালোকে আন্দাজমতে নিমখ দি দিব। মই নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত গোটেইখিনি লৰাই দিব, অলপ সময় লৰাই থাকিব। তাৰপিছত সিজিবৰ কাৰণে এইখিনি ঢাকি দিব। ঢাকি দিয়াৰ পিছত মাজে মাজে চেক কৰি থাকিব। যদি সিজি যায় তাৰপিছতহে বাকী সামগ্ৰীখিনি যিখিনি দিবলগীয়া আছে সেইখিনি দি দিব। আৰু ঢাকি দিয়াৰ সময়ত গেছৰ ফ্লেমটো ল' ৰাখিব, একদম কমাই দিব। এয়া মই ঢাকি দিছোঁ, অলপ সময় ঢাকি দিছোঁ আৰু গেছটো কমাই দিছোঁ অলপমান। আৰু অলপ সময় পিছতে মই ঢাকনিখন গুচাই চাইছোঁ সিজিছে নে নাই সেইখিনি, আৰু লৰাই দিছোঁ। তাৰপিছতে মই ইয়াতে হালধি গুড়ি দি দিছোঁ আৰু দিছোঁ জিৰাৰ গুড়ি অলপমান, জলকীয়া গুড়িও দি দিছোঁ অলপমান, আৰু সেইখিনি আকৌ মই লৰাই দিছোঁ। মিক্স কৰি ল'ব গোটেইখিনি, জিৰাৰ গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি গোটেইখিনি মিক্স কৰি ল'ব ভালদৰে। যদি ভাজিখন সিজা নাই তেতিয়াহ'লে আকৌ ঢাকি দিব। মই মাজে মাজে ঢাকি দিছিলোঁ, মই এইখিনি দেখুৱাই থকা নাই আৰু বাৰে বাৰে। আৰু অলপ সময় ভাজি থাকিব যদি আলুখিনি সিজি যায়। আলুখিনি আচলতে এনেকৈ কটাৰ বাবে অলপ দেৰি লাগে সিজোতে, তো ইমান বেছি দেৰিও নালাগে। তো যিয়ে নহওক মোৰ ভাজিখন হৈ গ'ল আৰু এতিয়া মই এইখন নমাই দিছোঁ। চাওক, এয়া মোৰ কোমোৰাৰ ভাজি একেবাৰে সম্পূৰ্ণ নিৰামিষ হৈ গৈছে। আৰু এইখিনি আপোনালোকে ৰুটিৰ লগত খাব পাৰে, ভাতৰ লগতো পাৰে বা লুচিৰ লগতো এনেকৈ পৰিৱেশন কৰিব পাৰে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।